সরকার তোমালোকলৈ অনুৰোধ ৰচনা গুৰু জোন কণ্ঠ যোগেশ কাশ্যপ সরকার তোমালোকলৈ এটি অনুৰোধ জনতাৰ ৰক্ষক কৰি প্ৰতি 5 বছৰৰ মূৰে মূৰে লুটি পুটি খোৱাৰ লাইসেন্স দি দিও তোমালোকক ব্ল্যাক মানি গড়াৰ এখন লাইসেন্স দি দিও তোমালোকক প্ৰতি 5 বছৰৰ মূৰে মূৰে স্লোগান আছিল তোমালোকৰ উন্নয়ন বিকাশ 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 জাতি মাটি ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি হবনে উন্নয়ন বিকাশ নিজৰ জেপৰ তলত উন্নয়ন বিকাশৰ সপোনজাক উৰি ফুৰিব নেকি যেতিয়া বানপানীত ছটফটাই থাকে তোমালোকৰ প্ৰজাবোৰৰ জুপুৰিবোৰ যেতিয়া তছনছ হৈ যায় বানপানীত তেতিয়া মনত কিয় নপৰে তোমালোকৰ কিহৰ বাবে তুচ্ছ বুলি ভাবি পৰিব দিয়া যন্ত্ৰণাত কিয় তোমালোক জনতাৰ ৰক্ষক নহয় নেকি গড় হত্যা কিমান হব হত্যা আমাৰ চিনাকি অসমৰ এই অসমত তোমালোকৰ শাসনত নিমাত কিয় প্ৰতিটো গড়ৰ কিমান শতাংশ তোমালোকৰ জেপলৈ গোপনে যায় কিমান সংগ্ৰহ হয় জাতিৰ চিনাকিৰ হত্যাৰ বাবদ কিমানটা খৰ্গৰ ধনেৰে তোমালোকৰ বগা কামিজযোৰত কলংকৰ ছাপ ৰৈ যায় চৰকাৰৰ প্ৰতিনিধিসকল কিয় কিয় সাধাৰণ জনতাৰ গৌৰৱক কিয় ধ্বংসৰ গৰাহত ঠেলি দিছা ডাইনী হত্যা এইখন অসমতে প্ৰাক নিৰ্বাচনী প্ৰতিখন সভাতে প্ৰতিধ্বনিত হয় নাৰী সবলীকৰণৰ প্ৰসংগ নাৰী সুৰক্ষাৰ প্ৰসংগ কিন্তু হয় জানো সুৰক্ষা সবলীকৰণ তৈয়াৰ হয় জানো এই অসমত নাৰী সুৰক্ষাৰ ৰক্ষা কৱচ প্ৰতিশ্ৰুতিৰ বন্যাবোৰ পূৰণ কৰা জানো তোমালোকে চৰকাৰ উত্তৰ আছেনে ইয়াৰ অবৈধ বাংলাদেশী ইয়াৰ ৰক্ষণাবেক্ষণ ইয়াৰ নেতৃত্ব কোনে লয় চৰকাৰ তোমালোকেই নহয় জানো প্ৰাক নিৰ্বাচনী প্ৰতিখন সভাতেই উদাত্ত হয় তোমালোকৰ বাংলাদেশী খেদাৰ হুংকা কিন্তু পাৰা জানো বিতাড়িত কৰিব তোমালোক ক্ষমতাৰ স্বাৰ্থত বলিয়া গাদী ৰক্ষাৰ যুঁজত বলিয়া তোমালোকে তোমালোকৰ অস্তিত্বই পাহৰি যোৱা জাতি মাটিৰ কথা কিয় চৰকাৰ কিয় প্ৰতিশ্ৰুতিবোৰ কিয় পাহৰি যোৱা প্ৰতিবাৰে ব্যক্তিগত স্বাৰ্থৰ বাবে সোণৰ অসমক দুভাগত বিভক্ত নকৰিবা কাবৌ কৰিছো নেতা মন্ত্ৰীসকল কাবৌ কৰিছো তোমালোকেই জানো জন্ম নিদিয়া পাৰ্টি কেন্দ্ৰিক দালাল অথবা গুণ্ডাৰাজৰ কিহৰ বাবে দৰকাৰ তোমালোকক দালাল এই গুণ্ডাৰাজ তোমালোকে ৰাইজৰ সেৱা কৰিব আহি ৰাইজৰ ওপৰতেই আস্থাহীন কিয় লাগে তোমালোকক চাইৰেন বজোৱা বিশাল কনভয় কিহৰ বাবে প্ৰয়োজন নিৰাপত্তাৰক্ষী জনতাৰ মাজতে তোমালোক অসুৰক্ষিত তেন্তে জনতাক তোমালোকে সুৰক্ষা কি দিবা কিহৰ বাবে তোমালোকৰ বাবে পথ এৰি দি ৰাজপথ ৰিক্ত কৰিব লাগে তোমালোক ৰজা হৈ ৰাজপথত জনতাক পণবন্দী কৰা নাই জানো হে চৰকাৰ তোমালোকলৈ অনুৰোধ তোমালোকৰ বগা সাজযোৰত কলংকৰ চিন লগোৱা কিয় গণতন্ত্ৰক ঘীন কৰাৰ পাক চক্ৰলৈ লৈ যোৱা কিয় চৰকাৰ তেতিয়া হেয় হয় যদিহে ক্ষমতাৰ লোভত ৰাজনীতি কৰিছা তেতিয়া তোমালোকে বিক্ৰী কৰি দিবলৈও কুণ্ঠাবোধ নকৰিবা নিজৰ জন্মভূমিক বেলেগৰ হাতত
তেতিয়া কিন্তু প্ৰতিজন অনুযায়ী ধিক্কাৰ দিব তোমালোকক, তোমালোকৰ ব্যক্তিত্বক ইতিহাসৰ পৃষ্ঠাত খোদিত কৰিব কলা আখৰেৰে। এইখনেই চৰকাৰ যিয়ে জাতিক বিক্ৰী কৰিছিল, মৰিশালীত পৰিণত কৰিছিল আমাৰ সোণৰ অসমখন। কত যে কিমান সমস্যা, সমাধান হয় জানো চৰকাৰ? চৰকাৰ চৰকাৰ বিনম্ৰতাৰে অনুৰোধ তোমালোকক, অসমীয়াক আৰু নঠগিবা। ক্ষমতাৰ পাকচক্ৰত পৰি নিজৰ ব্যক্তিত্ব কাৰোবাৰ হাতত বিক্ৰী হৈ যাব নিদিবা। কাবৌ কৰিছো, ভোট ভিক্ষা মগাৰ সময়ত যেনেকৈ বোৱাইছিলা প্ৰতিশ্ৰুতিৰ বন্যা, তেনেকৈ পালন কৰা জানো প্ৰতিটো প্ৰতিশ্ৰুতি? ভ্ৰষ্টাচাৰ দুৰ্নীতিত পৰি পাহৰি কিয় যোৱা? তোমালোক যে ৰাইজৰ সেৱক, কিয় আকৌ 5 বছৰৰ মূৰত পুৰণা প্ৰতিশ্ৰুতিবোৰ আওৰাই নিৰ্বাচনী সভাত টেটু ফালি চিঞৰা? কিয়? হে চৰকাৰ, নেতা আমোলাসকল, তোমালোকলৈ অনুৰোধ, প্ৰতিশ্ৰুতিবোৰক সপোন নহজাবা, দিঠক কৰি বিলাই দিয়া। সকলোৰে হৃদয়ত কিছু প্ৰজ্ঞা, কিছু হাঁহি বিলাই দিয়া। চৰকাৰ এয়াই তোমালোকলৈ আমাৰ সাধাৰণ জনতাৰ কাতৰ অনুৰোধ।